মহাবিদ্যালয় একেখন কিন্তু একেখন মহাবিদ্যালয়ৰে স্নাতক শ্ৰেণীৰ ভিন ভিন বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰীক্ষাৰ মাচুলক লৈ বৈষম্য এটা বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে দিব লগা হৈছে মাচুল কিন্তু আন এটা বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে পাইছে ৰেহাই স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ মহাবিদ্যালয় এখন বিশ্ববিদ্যালয় দুখন এই দুখনকৈ বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়খনে হ'ল চিৰাং জিলাৰ বাসুগাঁও মহাবিদ্যালয় এই সময়ত একেলগে দুখনকৈ বিশ্ববিদ্যালয়ৰ অধীনত আছে মহাবিদ্যালয়খন পিছে কেনেকৈ প্ৰকৃততে পূৰ্বৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতে আছিল বাসুগাঁও মহাবিদ্যালয় কিন্তু 2020 বৰ্ষত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনলৈ যায় মহাবিদ্যালয়খন ইতিমধ্যে স্নাতক দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল থাকি যায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কিন্তু স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত অৰ্থাৎ স্নাতক দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ বৰ্ষৰ চূড়ান্ত পৰীক্ষা দি ওলাই নোযোৱালৈ আংশিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতো থাকিব মহাবিদ্যালয়খন আৰু ইয়াতে আহি পৰিছে মাচুল বিতৰ্ক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে দিব নালাগে পৰীক্ষাৰ মাচুল অৰ্থাৎ তেওঁলোকৰ পৰীক্ষা হ'ব বিনামূলীয়া কিন্তু একেখন মহাবিদ্যালয়ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে দিব লগা হৈছে পৰীক্ষাৰ মাচুল 1290 টকাৰ পৰা 1690 টকালৈ দিব লগা হৈছে পৰীক্ষাৰ মাচুল বড়োলেণ্ড বিশ্ববিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে মাচুল ৰেহাই নিদিয়াৰ বাবেই সৃষ্টি হৈছে এই পৰিস্থিতিৰ ফলত স্বাভাৱিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে টোটাল কমপ্লিটেড 1390 টাকা এইটোই আমাৰ প্ৰশ্ন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ ওচৰত যে আপোনালোকে তো কৈ আছে গোটেই অসমতে যিসকল শিক্ষানুষ্ঠান আছে টোটালি ফ্ৰী কিন্তু আমাৰ এই ছাত্ৰ-ছাত্ৰীসকলে কিয় পইচা দিব লগা হৈছে ইউনিভাৰ্চিটিৰ পৰা 790 আৰু ইয়াতে 600 টাকা টোটাল 1390 টাকা লৈ আছে আৰু যেটো সকলোৱে দিবলৈ অসম্ভৱ হৈছে কিছুমানে দিছে আৰু কিছুমানৰ কাৰণে অসম্ভৱ হৈছে 5th সেমেৰ বিলাক ফ্ৰী কিন্তু আমাৰ যিমান আছে এইটোৱে দিব লাগিব এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ৰণেন্দ্ৰ মুছাহাৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত বাছ কলেজে মাত্ৰ যিমানবোৰ কলেজ আছে তেওঁলোকে ফিজ দিব লগা হৈছে যদি গুৱাহাটী ইউনিভাৰ্চিটি যি ষ্টেপত তেওঁলোকে কৰিব পাৰিছে এইটো ইমিডিয়েটলি আলোচনা কৰি যাতে এই বস্তুটো সেটেলমেণ্ট কৰে আৰু ছাত্ৰ-ছাত্ৰী যিটো মেণ্টেলি ছাফাৰিং আৰু তেওঁলোকৰ মাজত বিভাজনৰ মনৰ সৃষ্টি এইখিনি ইমিডিয়েট নাইকিয়া হৈ যাব আসাম গভৰ্ণমেণ্টে ডাইৰেক্টৰ হাইড্ৰ'ৰ যিটো ষ্টেপটো লৈছে ফ্ৰী যিটো ফৰ্ম ফিল আপ কৰি দিয়াৰ কাৰণে তেতিয়াহ'লে মই ভাবোঁ তেওঁলোকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লগত আলোচনা কৰি এই মেটাৰটো ইমিডিয়েটলি সেটেলমেণ্ট কৰে অন্যহাতে এতিয়া সকলো বিশ্ববিদ্যালয়তে অনলাইন যোগেহে লোৱা হয় মাচুল তেনে ক্ষেত্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অফলাইনত লৈছে মাচুল হিয়াও এক অনিয়ম কেমেৰাত ৰাজীৱ মিৰ্ধাৰ সৈতে চিৰাঙৰ পৰা জয়ন্ত দেৱনাথ প্ৰতিদিন টাইম